আজি খুৰীয়ে ফোন কৰিছিলে আমাৰ গাঁৱৰ পৰা। তাত কি হৈছে জানানে? মই অফিচৰ কল এটাত আছোঁ মা। তোমাক কৈ আছোঁ যে মোক এইবিলাক গাঁৱৰ কথা কৈ পেলাই আমনি নিদিবা। মই অফিচত কিবা এটা কামত কথা পাতি আছোঁ, এইবিলাক শুনিবলৈ এতিয়া মোৰ সময় নাই। মই যাওঁ অফিচ, মোৰ আহোঁতে দেৰি হ'ব পাৰে। দিনটো ইমান দীঘল কিয় হয় জানো? কথা পাতিবলৈ কোনো এটা নাই। তোক কিবা এটা ক'বলৈ বিচাৰিলে তাৰ আকৌ সময়েই নাথাকে। বুজি পাওঁ সিও ব্যস্ত, কিন্তু মোৰ যে বৰ অকলশৰীয়া অনুভৱ হয়। আৰে মাচোন চকীতেই টোপনি গ'ল কিয়? আৰু এইখন মাৰ হাতত কি? আৰে এইখনচোন মোৰ আৰু মাৰ ইমান পুৰণি ফটো। এইখন মায়ে কিয় চাই আছিলে? ময়ো ফটোখন এবাৰ উঠাই চাওঁ। কি বা মায়ে পঢ়ি আছিলে নে চায়ে আছিলে? পিছফালে কি লিখা আছে বাৰু ফটোখনৰ? আজি মোৰ সোণটোৱে প্ৰথমবাৰ মা বুলি মাতিলে। পৃথিৱীৰ সকলো সুখ পালোঁ। মায়ে এইখন চাই দুখ কৰি কৰি শুই গ'ল নেকি বাৰু? ভাত নালাগে মা। আজি তুমি আৰু মই কথা পাতিম মা, বহুত কথা পাতিম। তুমি যে অথনি কৈছিলা গাঁৱৰ খুৰীহঁতৰ কিবা হৈছে, কি হৈছে মোক এতিয়া ভালকে কোৱাচোন। আজি বহুত কথা পাতিম মা। যিয়ে আপোনাক কথা ক'বলৈ শিকাইছিল, আজি তেওঁৰ কথা শুনিবলৈ আপোনাৰ সময় নাইনে? সময় দিয়ক, মৰম দিয়ক, তেওঁলোকক অকলশৰীয়া হ'বলৈ নিদিব। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফ'ল' কৰিবলৈ নাপাহৰিব।